এয়া কলা চাউলৰ পায়স মায়ে বনাই থৈছিলে এতিয়া খাম আমি এইফালে আইতাই খাই আছে কেনেকুৱা লাগিছে পায়সটো খাই কলা চাউলৰ পায়স খাই কেনেকুৱা লাগিছে ভাল লাগিছে আৰু লাগিব নি কি আৰু লাগিব নি হ'ব হ'ব বছে জেতুকা লগাবলৈ হেৰি কৰি দিছে আপুনি লগাবনে নখত লগাব লাগে ভৰিত লগাই ল'ব হেল্ল' বহুত দিনৰ পিছত মই ঘৰৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ কালি আহিলোঁ ঘৰলৈ কালি মই দেখুৱাইছিলোঁ আপোনালোকক আহি পাই মায়ে পায়স বনাই থৈছিলে খালোঁ তাৰপিছত কালি আৰু ভিডিঅ' কৰা নহ'ল এতিয়া নেক্সট ডে হয় আজি এতিয়াৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ ভাবিছোঁ বিহু বুলি জেতুকা অলপ ল'ব লাগিব কি কৰোঁ দেখুৱাই থাকিম এয়া মই এখন হাতত লগাই ল'লোঁ এইখন হাতত এৰোৱাৰ পিছত মই সিখন হাতত লগাব পাৰিম এয়া মই ধুনীয়াকৈ জেতুকা লৈ ল'লোঁ কালাৰ আহি গ'ল দুইখন হাততে এয়া আৰু কি কৰোঁ চাই থাকিব ভিডিঅ'টো এয়া নেক্সট ডে হয় গৰু বিহুৰ দিনা মাহ হালধিৰে গা পা ধুই আইতাক সেৱা কৰিলোঁ হেল্ল' আমি এতিয়া জলপান খাম তাৰপিছত মায়ে এইখিনি ৰেডি কৰি থৈছে কি আছে ইয়াত মা মুখৰ পৰাই শুনো হওক মা কৈ দিয়ক কি হওক বনশাক কচু ঢেকীয়া মানিমুনি মধুলং টেঙেচি কিমান 100 এবিধটো নহয়গৈ আৰু 20মান হ'বগৈ চাগে এনেই 100 এবিধ খালে ভাল বুলি কয় খালি এতিয়া আৰু হেৰি যিমানখিনি পাৰিছে সিমানখিনি যিমানখিনি গোটাব পাৰিছোঁ সিমানখিনি আমি হেৰি কৰিছোঁ আৰু মাটিকাঁদুৰি খুতুৰা ভেদাইলতা নৰসিংহ মচন্দৈ নৰসিংহ ভেদাইলতা মানিমুনি আছে আৰু ভালেমান কিবিধ আছে চবকে বিহু হেৰি কৰি দিয়ক বিহু উইচ কৰি দিয়ক চবকে নতুন বছৰ বিহু উলগ জনালোঁ দেই য়েছ এয়া এতিয়া ধুনীয়াকৈ বনাব আমি দুপৰীয়া সাজৰ কাৰণে ৰেডি কৰিছে এয়া আৰু লগত আছে ন কিবা কিবি এয়া দেখাই থাকিম বাৰু দেখাই থাকিম লাও বেঙেনা আছেতো লাও বেঙেনা কেৰেলা হালধি আকৌ হেৰি আমাৰ ঘৰৰ হেৰি এইটো কি গাজৰ ঘৰৰ আমাৰ গাজৰ আছে কেইবাবিধ ঠিক আছে এয়া আমি জলপান খাব লৈছোঁ চব ৰেডি কৰি লৈছোঁ তেল পিঠা মালপোৱা তিল পিঠা নিমকি মিঠৈ আকৌ চুজি গুড়ৰ লাডু এয়া আমি জলপান লৈ লৈছোঁ খাবলৈ মায়ে ফিনিছ কৰিলে সি প্লেটখন সি লোৱাই নাই বাট এতিয়ালৈকে প্ৰথমতে সেই গুড়ৰ লস্কৰাটোৱে মাৰি লৈছে দেউতা ডিউটি গ'ল হেপী বিহু দেউতা বল গা ধুবিনে কেলৈ উৎপাত চলো আজি গা ধুব লাগিব বিহু হয় চলো আহ আমি গা ধুই মেলি গোটেইজনী আৰু এইফালে মায়ে পৰ্ক বনালে মায়ে আৰু ভাইটিয়ে খাব পৰ্ক এইফালে মায়ে শেষেই হ'ল খুৱাই পিনি পইতা ভাত খাইছে পূৰা গাহৰিৰ লগত কেনেকুৱা লাগিছে বনাই মেলি কি বুলি কৈছিলে কওক কৈ দিয়ক কওক কিবা এটা কৈছিলে যে কি বৰ ভাল লাগিছে খাই কি কৈছিলে এই ভাতৰ পানীখিনি খাই বৰ ভাল লাগিছে একদম গাটো হাত পৰি যোৱা যেন লৈছোঁ পইতা ভাত কেলৈ খাব লাগে এইবোৰ পেটৰ বেমাৰ চেমাৰ যাবলৈ এয়া পইতা ভাত খাম এতিয়া ধুনীয়াকৈ মই কণী আলু পিটিকা আৰু এয়া মিক্স চব্জি দেখুৱাইছিলোঁ কি দিছে
সেনেকৈ ৰেডি কৰি লৈছোঁ। মায়ে অলৰেডি খালে, ভাইটিও খালে। মাহেঁতি বাৰু পৰ্কৰ লগত খালে, মই এনেকৈ আৰু ধুনীয়াকৈ সজাই লৈছোঁ। খাই লওঁ দেই। খাই থাকোঁতে হেনো বোলে হেৰি বিচিব লাগে বোলে। পঁইতা ভাত খাই থাকোঁতে ৰোগ নিৰাময় হওক। তেলে বিচিব লাগে কি ৰোগ নিৰাময় হওক। সেনেকৈ খোৱা শুনিছোঁ আৰু। হেল্ল', আমি আহিছোঁ পেহীহঁতৰ ঘৰলৈ। মই আৰু ভাইটি এতিয়া 8টা মানে বাজিবলৈ হ'ল ৰাতি। আজি কাজিনটো বাৰ্থডে হয়, তো তাকে আমি ছাৰপ্ৰাইজ দিবলৈ আহিলোঁ। মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই।